Hey guys, মই দাদু খৈগা আৰু আপোনালোকক পুনৰবাৰ মই আসাম টেক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গাইজ আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা মই জাক্কাছ এপ্লিকেশ্যন লৈ আহিছোঁ যিটোৰ যোগেদি আপোনালোকে ঘৰতে বহি এটকাও খৰচ নকৰাকৈ বলিউড হলিউড যিমান ধামাকা ফিল্ম আছে যিমান দুনিয়াত যিমান ফিল্ম ৰিলিজ হ'বলগীয়া আছে বা হ'বলগীয়া থাকিলেও আপোনালোকে তাত ফাৰ্ষ্টে চাবলৈ পাব আৰু যিমান হৈছে এতিয়ালৈকে যিমানখিনি ফিল্ম নতুনকৈ ৰিলিজ হৈছে সকলোখিনি তাত এই এপ্লিকেশ্যনটোত এভেইলেবল আছে। এপ্লিকেশ্যনটোৰ নাম হৈছে থপ টিভি, যিটোৰ যোগেদি আপোনালোকে ঘৰতে বহি 1 টকা খৰচ নকৰাকৈ চিনেমাসমূহ যিমান দামী চিনেমা যিমান ধামাকা চিনেমা নহওক বোলে ঘৰতে বহি সহজতে চাব পাৰিব মোবাইলতে আপোনাৰ নিজৰ স্মাৰ্টফোনতে। অকল চিনেমা বুলিয়ে নহয়, আপোনাৰ টিভিত চলি থকা যিমানখিনি হিন্দী চিৰিয়েল হওক বা অসমীয়া চিৰিয়েল হওক বা অসমীয়া কিছুমান চিনেমা বা আপুনি চাবলৈ থাকি যোৱা চিনেমা, অসমীয়া কথা বিশেষকৈ মই নাজানো বা মই অসমীয়া চিৰিয়েলসমূহ মই চাৰ্চ কৰি চালত মই পাইছোঁ, কিন্তু চিনেমাৰ বিষয়ে মই চাৰ্চ কৰি চোৱা নাই একচুৱেলি, মই অনাও বেছি দিন হোৱা নাই এপছটো। কিন্তু আপোনাৰ চিৰিয়েল হওক অসমীয়া চিৰিয়েল দিয়া কিবা চেনেল হওক টিভি চেনেল হওক সকলো ইয়াত এভেইলেবল আছে। আৰু আপোনাৰ হিন্দী চিৰিয়েলসমূহ যেনে কালাৰ্ছ বা চনিবল টনিবল চব ইয়াত এভেইলেবল আছে। আৰু এতিয়া মই আপোনালোকে এক্সাম্পল হিচাপে এটা কথা কৈছোঁ যে আপুনি ৰাধেখন, এতিয়া ৰাধে যিখন ছালমান খানৰ নিউ ধামাকা ফিল্ম, সেইখন যদি আপুনি চাবলৈ আপুনি ইচ্ছা কৰে সেইখন আপুনি কিনি ল'ব লাগিব, কিবা এটা পেজত গৈ কিনে আপুনি সেইটো কিনি ল'ব লাগিব, নহ'লে আপুনি চাব নোৱাৰে। কিন্তু এই এপছটোত তেনেকুৱা নহয়, আপুনি 1 টকা দিব নালাগে, আপুনি 1 টকা নিদিয়াকৈ আপোনাৰ হিন্দী চিৰিয়েল হওক বা কিবা চিৰিয়েল হওক বা নতুন ৰিলিজ মুভি আপোনাৰ বোলে আজি ৰিলিজ হৈছে আজি আপুনি চাবলৈ পাব। গতিকে আপোনাৰ মই গোটেই সবিশেষ এই ভিডিঅ'টোৰ যোগেদি মই জনাই দিম কেনেকৈ আপুনি সেই এপ্লিকেশ্যনটো ইনষ্টল কৰিব বা ক'ত যাব লাগিব কি কথা, আপোনালোকে শেষলৈকে ভিডিঅ'টো কোনো স্কিপ নকৰে শেষলৈকে চাই থাকক। আৰু বেছিকৈ বলগি নাথাকক, আপোনাৰ বৰ লাগি যাব, গতিকে শেষলৈকে চাই থাকক, মজা লাগিব আপোনাৰ এপছটোত যোৱাৰ পাছত। ধন্যবাদ। গাইছ আপোনালোকে কোনো এটা ব্ৰাউজাৰত গৈ কিনি ফাৰ্ষ্ট থপ টিভি চাৰ্চ কৰিব, THOP টিভি, থপ টিভি চাৰ্চ কৰাৰ পিছত তললৈ অকণমান স্ক্ৰল ডাউন কৰি দিব। তলত আপোনালোকে দেখিব যে মই ৰাইট ক্লিক কৰি দিছোঁ, সেইটোত আপোনালোকে ক্লিক কৰিব আৰু বেলেগ এটা পেজলৈ যাব। অলপ নেটটো শ্ল' চ' দেৰি হৈছে, ৱেইট কৰিব। বহুত এটা ধুনীয়া এপ্লিকেশ্যন হয়, আপোনালোকে চালে গম পাব। এতিয়া KGF 2খন ৰিলিজ হ'বলগীয়া আছে 15 জুলাই নে কিহত আপোনাৰ ৰিলিজ হ'ব, তেতিয়া ৰিলিজ হোৱা দিনা আপোনালোকে চাব পাৰিব KGF 2খন। তেনেকুৱা ধৰণৰ বহুত মানে সেইখন যদি বেলেগকৈ চাব যাওঁতে কিনিব লাগিব। এই তলত দেখিছে ডাউনলোড APK, সেইটো পেজলৈ অহাৰ পিছত নিশ্চয় দেখিছে ডাউনলোড APK V45.4.0, সেইটোত আপোনালোকে ক্লিক কৰিব। ডাউনলোড লিংক ছেভাৰ 1, মই দেখাই দিছোঁ হেৰিটো বটনটো, তাত ক্লিক কৰিলে আপোনালোকে বেলেগ এটা পেজ পাব। তাত ডাইৰেক্টলি আপোনালোকে যিটো ডাউনলোড পেজ হয় সেইটোত পাই যাবগৈ। আৰু তলত দেখিব যে ডাউনলোড APK, এই থপ টিভি যিটো লগ' হয় তাত দেখিবলৈ পাইছে, তাত ডাইৰেক্ট আপোনালোকে ডাউনলোড APK তাত ক্লিক কৰিব। ডাউনলোড APK ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল নহয় ডাউনলোড হৈ যাব, এপ্লিকেশ্যন ডাউনলোড হৈ যাব। আৰু ডাউনলোড হোৱাৰ পিছত অলপ দেৰি ডাউনলোড হ'বৰ বাবে অলপ দেৰি ৰ'ব লাগিব আৰু চাই লওক কি হ'ব। অলপ দেৰি ৰৈ দিয়ক। সেয়া মোৰ ডাউনলোড হৈ গৈছে অলৰেডি, থপ টিভি অ'পেন কৰিবৰ কাৰণে কৈছে। মই ডাউনলোডত গৈ কিনি চাম যে অ'পেন হ'লে নাই, ডাউনলোড হ'লে নাই। মই ডাউনলোডত গৈছোঁ, ডাউনলোডত আপোনাৰ এয়া দেখিছে মোৰ দুটাই ডাউনলোড হৈ গুচি গ'ল। এটা ক্লিক কৰিছোঁ আৰু এই থপ টিভি যিটোৱে আপোনাৰ অ'পেন বটনটো টিপি দিয়া মাত্ৰকৈ আপোনাৰ কণ্টিনিউটো ক্লিক কৰিব আৰু ইনষ্টল, যিটো আপোনাৰ ইনষ্টল বটনটো আহিছে কেঞ্চেলৰ কিনাৰতে ইনষ্টল আপোনাৰ ক্লিক কৰি দিব। আৰু ইনষ্টল ক্লিক কৰা মাত্ৰকৈ আপোনাৰ এপ্লিকেশ্যনটো আপোনাৰ মোবাইললৈ মানে ইনষ্টল হৈ যাব। আৰু ইনষ্টল হোৱাৰ পিছত আপুনি তাত গৈ কিনি থপ টিভিত ক্লিক কৰিব ইনষ্টল হোৱাৰ পিছত। আৰু এপছটোত ক্লিক কৰা মাত্ৰকৈ ভিতৰৰ যিখিনি ছিষ্টেম আপোনালোকে সকলো গম পাই যাব। গাইছ আজি মানে মই ভিডিঅ'টো বেলেগ জেগাত বনাবলগীয়া হৈছে আপোনাৰ, চ' মাতটো চাগে ফাটি গৈছে, বতাহ মাৰি আছে সৰুকৈ অলপ, চ' ক্ষমা কৰিব। আৰু গাইছ এপছটোত মই ক্লিক কৰা মাত্ৰকৈ আপোনালোকে হয়তো নেদেখিব ভিতৰখিনি, কপিৰাইটৰ প্ৰব্লেমৰ কাৰণে পিছৰখিনি ওলাই নপৰে, সেইবাবে ক্ষমা কৰিব। গাইছ আপোনালোকলৈ মই এটা বিনম্ৰ অনুৰোধ, মই আপোনালোকলৈ ভিডিঅ'সমূহ বহুত কষ্ট কৰি আগবঢ়াওঁ, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰতে থকা বেল আইকনটো দবাই দিব, যাতে মই এনেকুৱা জাক্কাছ ট্ৰিকৰ ভিডিঅ'সমূহ আগবঢ়ালে আপোনালোকে সহজতে পায়। ধন্যবাদ। আজিৰ ভিডিঅ' ইমানেই।